সো গাইজ আজি পুৱা উঠিয়ে লৈ লৈছোঁ হাতত মোবাইলটো কাৰণ এটা মিনি ব্লগ বনাই দিম বুলি ভাবিছোঁ ডাইৰেক্ট উঠি আহি মোবাইলটো লৈ আমি চেমি কাৰি গাইজ ডাইৰেক্ট চাই দিছোঁ মই আইনাখন চাই গাইজ ডাইৰেক্ট ওলাই গ'লোঁ মোক ধুবলৈ গাইজ এইপিনি চাওঁ যে গাইজ কি ধুনীয়া একদম বতৰ কৰিছে মিহিকে গাইজ মই আগবাঢ়িছোঁ দাঁত মাজিবলৈ ব্ৰাছৰ ওচৰলৈ গাইজ একদম পুৰা একদম দাঁত মাজি কলগেট চলগেট লৈ গাইজ একদম পুৰা একদম তামাম দাঁত মাজি দিম আৰু আজি গাইজ পুৰা একদম ভাবিছোঁ একদম দাঁত চাত পুৰা চাফা কৰি দিম গাইজ তামাম মাজি আছোঁ গাইজ দাঁত চাত পুৰা একদম আৰু এটা বস্তু চাব নেকি গাইজ আৰু গাইজ এটা কথা ক'বচোন আপোনালোকৰ ফালে ঠাণ্ডা পৰিছে নে গাইজ আমাৰ ইয়াত তামান ঠাণ্ডা পৰিছে গাইজ পুৰা একদম গাইজ দাঁত চাত মাজা হৈ গ'ল ডেস্কিটো গাইজ লৈ লৈছোঁ পানী চানী আছে গাইজ গৰম পানী গাইজ মুখখন ধুই দিওঁ আৰু তো ফাইনেলি গাইজ মুখ চুখ ধোৱা হৈ গ'ল গাইজ এতিয়া ধুনীয়াকৈ মুখখন গাইজ অলপ মুচি দিওঁ গাইজ ইয়াতে আছে মাৰ চাদৰ তাদৰ গাইজ এনেকৈ মুখ চুখ মুচি দিওঁ আৰু গাইজ কম্পালি গছকিব গাইজ এতিয়া বঢ়িয়াকৈ যেনেকৈ আছিল তেনেকৈ চাদৰখন থৈ দিছোঁ গাইজ এনেকৈ অলপ ওলাই আহিছোঁ গাইজ এইখিনি আছিল আজি মোৰ ৰাতিপুৱাৰ ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিওঁ নাপাহৰিব বাই বাই